हेलो गाइस সকলোকে স্বাগতম জনাইছো আপোনালোকক এটা নতুন ভিডিঅ'লৈ আৰু আজি এটা বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু কাৰ বায়োগ্ৰাফি লৈ আহিছো নিশ্চয় থাম্বনেল দেখি গম পাইছে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু তাৰ আগতে আপোনালোকৰ খবৰ কেনেকুৱা কমেন্টত জনাব আৰু যিসকলে সাবস্ক্ৰাইব নাই কৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বলক আজি ভিডিঅ'টো আৰম্ভ তো গাইস আজি আপোনালোকক জনাম ৰেগন টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত অভিনয় কৰা পদ্মা আৰু পদ্মাৰ আচল পৰিচয় কি তেওঁ ঘৰ ক'ত আৰু লগতে তেওঁৰ স্বামী কোন এই সকলোখিনি জনাম আজি এই ভিডিঅ'টোত আৰু তেওঁৰ বায়োগ্ৰাফি সম্পূৰ্ণ চাবলৈ পাব আৰু শেষলৈকে চাব ভিডিঅ'টো গুণগুণ কথা মৰমৰ ধাৰাবাহিকৰ পদ্মাৰ আচল নাম হৈছে প্ৰণামী বৰা অভিনেত্ৰী প্ৰণামী বৰা অসমৰ এগৰাকী সুদক্ষ অভিনেত্ৰী আৰু তেওঁৰ জন্ম হৈছিল ধুবুৰী জিলাত আৰু তেওঁৰ মামাকৰ ঘৰ ধুবুৰীত আৰু তেওঁ তাতেই জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ দেউতাকৰ ঘৰ আছিল নগাঁৱৰ কামপুৰত আৰু চাকৰি সূত্ৰে দেউতাক আছিল গোৱালপাৰা জিলাত আৰু তেওঁ গোৱালপাৰা জিলাতেই শৈশৱ কটাইছিল আৰু বন্ধু বান্ধৱীসকল তেওঁ শিক্ষা জীৱন আৰু আৰম্ভ আৰু লগতে শেষ কৰিছিল গোৱালপাৰা জিলাতেই যিহেতু দেউতাকৰ চাকৰি সূত্ৰে তেওঁলোক গোৱালপাৰাত আছিল আৰু লগতে তেওঁৰ স্বামীৰ আচল ঘৰ হৈছে মিৰ্জা বৰিহাটত আৰু বৰিহাটত তেওঁৰ স্বামীৰ ঘৰ আৰু বৰ্তমান তেওঁলোক কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু তেওঁৰ পৰিয়ালত আছে তেওঁ স্বামী আৰু তেওঁৰ এটি পুত্ৰ সন্তান আৰু শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সৰুৰে পৰা অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰি ভাল পাইছিল আৰু সৰুতে তেওঁ কেইবাবাৰো অভিনয় কৰি প্ৰথমবাৰলৈ তেওঁ বেষ্ট এক্টৰ হ'বলৈ সক্ষম হয় আৰু তাৰপিছতে তেওঁ অভিনয়ৰ প্ৰতি বেছিকৈ মোহ আৰু ধাউতি আহিছিল বুলি তেওঁ জানিবলৈ দিয়ে বন্ধু বান্ধৱীসকল আপোনালোকক জনাওঁ যে বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ৰেঙনিত সম্প্ৰচাৰিত গুণগুণ কথা মৰমৰ ধাৰাবাহিকৰ উপৰিও ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বিয়লিৰ বৃন্দাবন ধাৰাবাহিকতো অভিনয় কৰি আছে অভিনেত্ৰীগৰাকীয়ে দূৰদৰ্শন চেনেলত কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে তাৰ উপৰিও ৰেঙনি টিভি আৰু ৰং টিভি ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে পূৰ্বতে তেওঁ বকুল তলৰ আদালত নামৰ ধাৰাবাহিকখনত অভিনয় কৰিছিল বন্ধু বান্ধৱীসকল আপোনালোকক জনাওঁ যে তেখেতৰ স্বামী হৈছে হিমাংশু প্ৰসাদ দাস হৈছে নাট্যকাৰ পৰিচালক আৰু তেওঁ এগৰাকী সুদক্ষ অভিনেতা তেওঁ ধাৰাবাহিকৰ উপৰিও কেইবাখনো অসমীয়া চিনেমাত তেওঁ অভিনয় কৰিছে তেখেতৰ স্বামী হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা ব্লু ফিল্ম চিনেমাখনত তেওঁ সুন্দৰ আৰু মুখ্য চৰিত্ৰত তেওঁ অভিনয় কৰিছিল আৰু বন্ধু বান্ধৱীসকল অভিনেত্ৰী প্ৰণামী বৰা আৰু অৰ্থাৎ পদ্মাৰ আচল পৰিচয়ৰ লগতে তেওঁৰ জীৱনৰ বিষয়ে জানি কেনে লাগিল আপোনালোকে কমেণ্টত জনাব আৰু তেওঁ অভিনয় চাই কোনে কোনে ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' মই আগলৈ পাবলৈ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব তো আজিলৈ আহিছোঁ লগ পাম এটা নতুন ভিডিঅ'ত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ